কয় তাহাঁতক লক্ষ্য কৰিছে জুবিন দাৰ কেনেকুৱা লাগে না সেইটো পাগল হ'ব প্ৰথম কথা বিকজ তাৰ সাইকোলজিত মোক সোমাই লৈছেতো কাৰণ প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেল মনোৰম পৃথিৱীলৈ স্বাগতম জনাইছোঁ আৰু আপুনি হয়তো এই ল'ৰাজনক চিনি পাইছে আৰু এই ল'ৰাজনৰ ওপৰত মই আগত এটা ভিডিঅ' বনাইছিলোঁ আৰু ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছিল এই ল'ৰাজন আৰু এই ল'ৰাজনৰ নাম হ'ল মাধৱ বৰা। মাধৱ বৰাই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মিমিক্ৰি কৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছিল আৰু কিছুদিন পূৰ্বে এই ল'ৰাজন ছ'চিয়েল মিডিয়াত জুনিয়ৰ জুবিন হিচাপে খ্যাত হৈ পৰিছিল আৰু তেওঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক অনুকৰণ কৰি মাত কথা আৰু চাল চলন প্ৰায় জুবিন গাৰ্গৰ দৰে একে হৈ পৰিছিল আৰু অৱশেষত জুবিন গাৰ্গে সংবাদ মাধ্যমৰ জৰিয়তে এই ল'ৰাজনৰ ওপৰত এক মন্তব্য প্ৰকাশ কৰে আৰু সংবাদ মাধ্যমৰ এক ইণ্টাৰভিউত জুবিন দাক সোধা হৈছিল এই মাধৱ বৰাৰ কথা জুনিয়ৰ জুবিন হিচাপে খ্যাত এই মাধৱ বৰাৰ কথা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক এটা ইণ্টাৰভিউত সোধা হৈছিল যে তেওঁ জুনিয়ৰ জুবিন হিচাপে খ্যাত মাধৱ বৰাৰ ওপৰত কি মন্তব্য প্ৰকাশ কৰিব আৰু উত্তৰত জুবিন দাই এটাই কথা প্ৰকাশ কৰে যে তেওঁক অতি উৎসাহিত কৰাটো খুব বেছি ভাল নহ'ব কিয়নো তেওঁ যিহেতু গান গাবও নাজানে গতিকে গান নোগোৱাকৈ জুবিন গাৰ্গ কেতিয়াও হ'ব নোৱাৰে কেৱল মিমিক্ৰি কৰিলেই জুবিন গাৰ্গ নহয় বুলি জুবিন গাৰ্গে প্ৰকাশ কৰে আৰু লগতে এই কথাও জুবিন গাৰ্গে প্ৰকাশ কৰে যে যিহেতু ল'ৰাজন সৰু হৈ আছে গতিকে এই ক্ষেত্ৰত তেওঁক অতি উৎসাহিত কৰাটো ভুল কথা হ'ব আৰু এনেদৰে কৰি থাকিলে তেওঁ নিজৰ স্বকীয়তা হেৰুৱাব পাৰে আৰু যিহেতু তেওঁৰ বয়স কম গতিকে তেওঁৰ মগজুৰ ব্যতিক্ৰম ঘটিবও পাৰে বুলি জুবিন গাৰ্গে প্ৰকাশ কৰে গতিকে এই ক্ষেত্ৰত তেওঁক সেই তাৰ পৰা আঁতৰি থাকিবলৈ জুবিন দাই উপদেশ দিয়ে আপুনি বাতৰি চাইছেনে নাই নাজানো কিন্তু বহু জুবিন গাৰ্গৰ জন্ম হৈছে লখিমপুৰ গহপুৰৰ ফালে এটা সৰু ল'ৰা বহু জুবিন গাৰ্গ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই কথা ষ্টাইল জুবিন গাৰ্গ আপোনাক গুৰু বনাদি মানে মাধৱ সি বহু মঞ্চলৈ তাক মাতিছে জুবিন দাৰ ষ্টাইলত কথা কয় তাহাঁতক লক্ষ্য কৰিছে জুবিন দাৰ কেনেকুৱা লাগে না সেইটো পাগল হ'ব প্ৰথম কথা বিকজ তাৰ সাইকোলজিত মোক সোমাই লৈছেতো কাৰণ সি গান নাগালেতো জুবিন গাৰ্গ হ'ব নোৱাৰে মিমিক্ৰি আৰ্টিষ্টো নহয় প্ৰথম কথা সৰু ল'ৰা এতিয়া ডাঙৰ ল'ৰা হ'লে মই গালি পাৰিলোঁ তাক গালি পাৰিব নোৱাৰোঁ এতিয়া সৰু ল'ৰা কাকো খাতি নকৰোঁ মই মোৰ চিধা মানুহ জেং কৰিলোঁ মোৰ জেং কৰিলোঁ চ' মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চন কিন্তু সেইটো যদি বুষ্টাপ কৰি থাকে তাক সি পাগল হৈ গৈ থাকিব লাষ্টত হস্পিটেলত যাব চিধা কথা কৈছোঁ চ' সেইটো তাক কৰিব নাপায় সি যিটো বস্তু তাক সেইটো হ'ব দিব লাগে সি মোৰ কথা ক'লে মোৰ নিচিনা কথা ক'লে জুবিন গাৰ্গ নহয় সেইটো যদি তাৰ মূৰত সোমাই দিয়ে তই সি বুলিয়ে হৈ যাব পিছত গান গালে বেলেগ এটা এতিয়া মৰিগাঁও ল'ৰা এটা আছে সি ভইচটো অলপ মোৰ নিচিনা কৰে সি ধুনীয়া গান গায় সি মোক লগ কৰি চাইছে মই কৈছোঁ তই ভাল গান গাওঁ বঢ়িয়া গায় মই কৈছোঁ যে মই চিনেমাত গোৱাম কৰিবা সেইটো বেলেগ কথা কিন্তু কথা কৈ পেলাই ইউ কেনট বি জুবিন গাৰ্গ ইটছ লাইক মিমিক্ৰি আৰ্টটো বেলেগ মিমিক্ৰি আৰ্টে মোৰো কৰিব তোমাৰো কৰিব অমিতাভ বচ্চনৰো কৰিব ৰাজকুমাৰে কৰিব আমজাদ খানৰো কৰিব দেটছ এন আৰ্ট বাট হি ইজ নট ফলোয়িং দেট হি ইজ অনলি ফলোয়িং মি গতিকে সেইবিলাক বস্তু বুষ্টাপ কৰিব নাপায় আপোনাক অন্ধভাৱে ভাল পায় ভাল পোৱাটো বেলেগ কথা ভাল পাই থাকক কিন্তু যদি চাইক'লজিত মই সোমাই যাওঁ সি জীৱনত একো হ'ব নোৱাৰে কিন্তু তাক এতিয়া আপুনি কি উপদেশ দিব পঢ়া শুনা কৰক বা আগুৱাই যাওক পঢ়া শুনা কৰি আগুৱাই যাওক ক্লাছ 9ত পঢ়ে জুবিন গাৰ্গ হ'বলৈ কি আছে মোৰ ধৰণে কথা পাতিলে তেনেকৈ নহয় বহু শিল্পীৰ সপোন থাকে মই জুবিন গাৰ্গ হ'ম কিন্তু জুবিন গাৰ্গে মঞ্চত কৈছে জুবিন গাৰ্গ হ'বলৈ কিমান কষ্ট কিমান সাধনা কিমান ত্যাগ লাগে অকণমান যদি কৈ দিয়ে সেইবোৰ কষ্ট বহুত আছে সাধনা আছে বা টাইম আছে আই হেভ ট্ৰেভেল টাইম চ' সেইটো বুজাবলৈ বৰ দিগদাৰ আৰু মানে কি